নমস্কাৰ দাদা, আপোনাক আমাৰ আজিৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ জনাইছোঁ দেই। মই হয় কওক। আমি আপোনাৰ লগত এতিয়া আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰিম। আপুনি বৰ্তমান কৰ্মৰত অৱস্থাত আছে অৰুণাচল প্ৰদেশৰ ৰোয়িং জিলাত। হয়। সেই অঞ্চলটো হৈছে সম্পূৰ্ণ অৰুণাচল প্ৰদেশৰ এটা অঞ্চল। সেই অঞ্চলত আপুনি অসমীয়া হিচাপে বা অসমীয়া যি সমাজ আছে সেই সমাজত আপুনি আপোনাৰ অনুষ্ঠানসমূহ কেনেধৰণে আয়োজন কৰে বা তাৰ সাংস্কৃতিক পৰিৱেশৰ লগত আপুনি কেনেধৰণে জড়িত হৈ পৰিছে, সেই সাংস্কৃতিক পৰিৱেশৰ প্ৰতি আপোনাৰ যি অৱদান আছে সেই অৱদান সঁচাকৈ অভূতপূৰ্ব। আমি আজি আপোনাৰ লগত সেই বিষয়ে কথা পাতিব বিচাৰিছোঁ। গতিকে আপুনি প্ৰথমে আমাক অৱগত কৰক, সেই সাংস্কৃতিক পৰিৱেশত আপুনি কেনেধৰণে নিজক প্ৰথম খাপ খুৱাই লৈছিলে আৰু প্ৰথম আপোনাৰ যি যাত্ৰা আছিলে সেই যাত্ৰা ক'ৰ পৰা আৰম্ভ হৈছিলে? যাত্ৰা আৰম্ভণিটো আচলতে লখিমপুৰতে হয়। লখিমপুৰত মই আগৰ পৰাই সমাজৰ লগত জড়িত ব্যক্তি। সমাজৰ কাম ঢেৰ কৰিছোঁ বুলি নহয়, কিন্তু সামাজিকভাৱে মই সমাজৰ লগত জড়িত এজন ব্যক্তি আছিলে। ৰাস কৰি ভাওনা কৰি এনেধৰণে ভাল পাওঁ। সংস্কৃতিক কামবোৰত জড়িত থাকোঁ, এইবোৰ কৰি ভাল লাগে। তাৰপিছত মই কৰ্মসূত্ৰে ৰোয়িং পালোঁগৈ গৈ, আৰু ৰোয়িংখন হৈ গ'ল আমাৰ শদিয়াৰ একেবাৰে গাতে লাগি থকা এডোখৰ ঠাই। শদিয়াৰ পৰা বেছি দূৰ নহয়, খুব 10-15 মিনিট ৰাস্তা গ'লেই ৰোয়িং পায়। আৰু ৰোয়িঙত আমাৰ এখন অসমীয়া সমাজ আছে, তাত এটা আমাৰ নামঘৰো আছে। আৰু সেইখন সমাজৰ মানে এতিয়া ঘৰ আমাৰ তাত ৰোয়িঙত 270 ঘৰৰ ওপৰত মানুহ আমাৰ তাত আছে বসবাস কৰি, আৰু আমাৰ তাত নামঘৰ আছে। বিভিন্ন ঠাইৰ পৰা অহা মানুহখিনি তাত আমি বসবাস কৰি আছোঁ, অসমীয়া সমাজ পাতি পেলানি। তাত আমি কি কৰিছিলোঁ, আগতে কিছু অনুষ্ঠান তাত হৈছিলে, বহুত আগতে হৈছিলে দেই। তেতিয়া মানে ধৰক আজিৰ পৰা 20-30 বছৰ আগতে। তেতিয়া মানুহো বহুত বেছি আছিলে তাত। মইতো নাজানো বাৰু, কোৱা শুনাহে মই। তেতিয়া ভাওনা পাতিছিলে তাত। তাৰপিছত এনেইতো আমাৰ শংকৰ উৎসৱ তিথি, অষ্টমী তিথি, তাৰপিছত শংকৰ উৎসৱ, মাধৱদেৱৰ জন্ম জয়ন্তী, এইবোৰ অনুষ্ঠান অনুষ্টুপীয়াকৈ হৈ থাকে। সমাজখনৰ লগত মই জড়িত হ'লোঁ আজিৰ পৰা 4 বছৰমানৰ আগত। যদিও মোৰ তাত প্ৰায় 8 বছৰ হৈ গ'ল। 8 বছৰ হ'ল যদিও মই বিশেষ জনা নাছিলোঁ যে তাত ইমান ডাঙৰ এখন সমাজ আছে বুলি। সেই সমাজখনৰ লগত মই জড়িত হোৱা 4 বছৰ হ'ল। সমাজখনৰ লগত জড়িত হোৱাৰ পিছত মানুহখিনি মই লগ পালোঁ। মানুহখিনি তাৰ সৰহখিনি মানুহ শদিয়াৰ মানুহেই, বাকী বিভিন্ন জিলাৰ 26খন জিলাৰ মানুহ আছে তাত। মানুহখিনি লগ পালোঁ, মানুহৰ লগত কথা বতৰা হ'ল। তাৰপিছত লাহে লাহে সমাজখনৰ লগত মোৰ অলপ মিলা মিছা বাঢ়িলে। আমি বিহু চিহু গাবলৈ হ'লে আমি যাওঁ তালৈ, গোটেই ৰাইজেই যাওঁ। তাৰপিছত ঠিক তেনেকৈ মানুহখিনিৰ লগত আমি সমিল মিলেৰে কামবোৰ কৰি থাকোঁতে অলপকৈ সম্পূৰ্ণভাৱে সোমাই পৰিলোঁ মই। তাৰপিছত তাত পুনৰ আকৌ ভাওনা আৰম্ভ কৰিলোঁ। তাৰপিছত ৰাস আৰম্ভ কৰিলোঁ। তেনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ এতিয়া লাহে এটা দুটাকৈ আমি আৰম্ভ কৰি আছোঁ তাত ৰোয়িঙত। শদিয়াখন ওচৰত, শদিয়াৰ মানুহখিনি সৰহখিনি মানুহ ৰোয়িঙত থাকে। শদিয়াৰ লগত মোৰ এটা সম্পৰ্ক হ'ল। শদিয়াৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানবোৰ হ'লে তালৈ মোক নিমন্ত্ৰণ জনায়, তালৈ মই যাওঁ। তাৰপিছত শদিয়াৰ মানুহবোৰ খুব ভাল দেই, মই খুব ভাল বুলিয়ে কৈছোঁ, কাৰণ তেওঁলোক বৰ নিভাজ, মৰমীয়াল। গতিকে তেওঁলোকে খুব মানুহক আন্তৰিকতাৰে আদৰি ল'ব জানে তেওঁলোকে। আৰু মই সেই সমাজখনৰ লগত জড়িত হ'লোঁ কেনেকৈ, তাত মোৰ কেইজনমান ভাই আছে, তেওঁলোকে মোক মাতে, তাত অনুষ্ঠানবোৰ হয়। তেওঁলোকত গৈ পেলানি সমাজৰ মানুহৰ ঘৰতো যাওঁ তেনেকৈ। তাৰপিছত কি হৈ গ'ল, সমাজত এনেকৈ যাওঁতে অনুষ্ঠান প্ৰতিষ্ঠানবোৰত যাওঁতে কেতিয়াবা কিছুমান আৰ্থিকভাৱে অলপ দুখীয়া মানুহ থাকে, কিছুমান প্ৰতিভাসম্পন্ন ল'ৰা ছোৱালী, সম্ভাৱনা থকা ল'ৰা ছোৱালী থাকে তাত, যাৰ ধৰা আৰ্থিকভাৱে হওক বা অন্য যিকোনো কাৰণত তেওঁলোক অলপমান কেতিয়াবা কিছুমান প্ৰতিবন্ধকতা আহে। তেনেকুৱা ক্ষেত্ৰত মই তেওঁলোকৰ তালৈ যাওঁ, 2 পইচা সহায়ো কৰোঁ বাৰু। আৰু মাজতে তেনেকৈ সহায় কৰাৰ পিছত যেতিয়া মানুহবোৰে মোক গম পোৱা হ'ল, সেইটো মই কিন্তু কোনো স্বাৰ্থ নাই, মই একেবাৰে নিস্বাৰ্থভাৱে কৰি আছোঁ, এতিয়াও কৰি আছোঁ। তেতিয়া মানুহবোৰে লাহে লাহে গম পোৱা হ'ল, আৰু সেই মানুহবোৰে মোক নিজেই তাৰপিছত বিচৰা হ'ল। কাৰোবাৰ ঘৰত যদি কিবা অসুখ হ'লে মোৰ ওচৰত প্ৰায় খবৰ আহে যে দাদা এনেকৈ আমাৰ ঘৰত এজন অসুখীয়া ব্যক্তি আছে, বা আমাৰ দেউতা এনেকুৱা, মা এনেকুৱা, গতিকে আপুনি যদি এবাৰ আহে ভাল হ'ব। তো মই তেনেকৈ তেওঁলোকৰ ওচৰলৈ যাওঁ, আৰু যোনখিনি পাৰোঁ মোৰ সাধ্যৰে যোনখিনি পাৰোঁ মই তেওঁলোকক সহায় কৰোঁ। তাৰপিছত কিছুমান আমাৰ ভাল প্ৰতিভা থকা ল'ৰা ছোৱালী আছে দেই, ভাল প্ৰতিভা থকা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত হওক, কেতিয়াবা কিতাপ পত্ৰই হওক বা এডমিশ্যনৰ কাৰণেই হওক, তেনেকৈ যোনখিনি পাৰোঁ কৰি আছোঁ আৰু। ধন্যবাদ। আমি আপোনাৰ পৰা যিখিনি বস্তু গম পালোঁ বা জানিলোঁ, আপুনি সেই সমাজখনৰ সৈতে যথেষ্ট
ভাগে বৰ্তমান সময়ত আপুনি সেই সমাজখনত সোমাই গৈছে আপুনি সেই সমাজৰ সেই যিসকল পিছপৰা ছাত্ৰ ছাত্ৰীয়ে হওক বা অন্য কোনোবা ব্যক্তিয়ে হওক ধৰি লওক বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰত অথবা ক্ৰীড়া ক্ষেত্ৰত হওক আগবাঢ়ি যাবলৈ যিটো সাহস দিয়ে সেই সাহসটো বহু ক্ষেত্ৰত বহু সমাজত পোৱা নাযায় আপোনাৰ মনত সেই বস্তুটো আপুনি যে এই সহায় কৰাৰ সেই মানসিকতাটো আপোনাৰ প্ৰথম আপুনি কেতিয়া ভাবিলে যে মই এই বস্তুটো সহায় কৰিব লাগে বা তেওঁলোকৰ সৈতে মই যদি থিয় দিব পাৰোঁ ধৰি লওক আপোনাৰো কেতিয়াবা কিছুমান ইচ্ছা হয়তো আছিলে চাগে আপুনি কোনোবা এটা ক্ষেত্ৰত আপুনি যাম বুলি য'ত আপুনি নিৰ্দিষ্ট আৰ্থিক ক্ষেত্ৰতে হওক বা অন্য কিবা সমস্যাৰ কাৰণে আপুনি হয়তো নোৱাৰিবও পাৰে এতিয়া আপুনি নাভাবেনে যে আপোনাৰ কাৰণে সেইসকল ব্যক্তি বা সেই ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈছে নহয় তেওঁলোকৰ প্ৰতিভা যিহেতু আছে তেওঁলোক আগবাঢ়ি যাবই মই অলপ সহযোগিতাহে আগবঢ়াইছোঁ তেওঁলোকক সহায়হে কৰিছোঁ এইটো অৰ্থ সেইটো নহয় যে তেওঁলোকে মোৰ কাৰণেই আগবাঢ়ি গৈছে তেনেকৈ কোৱাটো সেইটো ভুল কথা হ'ব তেনেকৈ সেইটো হ'বই নোৱাৰে মানে কেতিয়াও তেওঁলোকৰ প্ৰতিভা আছে তেওঁলোক আগবাঢ়ি যাবই যিমান যি প্ৰতিবন্ধকতাই নাহক কিয় কিন্তু সেই প্ৰতিবন্ধকতাখিনিৰ লগত তেওঁলোকে মোকাবিলা কৰিবৰ কাৰণে মই অকণমান সহায়হে কৰি দিওঁ তেওঁলোকক যাতে তেওঁলোকে অলপ সাহস পাওক তেনেকৈহে মই কৰি আছোঁ আৰু আপুনি মোক ক'লে যে আপুনি কেনেকৈ এইখিনি কৰিবৰ কাৰণে অনুপ্ৰেৰণা পালে এইটো আচলতে মই কেনেকৈ পালোঁ বুলি ক'লে সেইটো ময়ো ক'বলৈ টান হ'ব মই এনেকৈয়ে অনুপ্ৰেৰণা পাইছোঁ বা আমুকক দেখি তেনেকুৱা নহয় আচলতে মোৰ সৰুৰ পৰাই মোৰ মনত থকা দিনৰ পৰাই মোৰ কিছুমান কথা মনত পৰে মই মানুহক সহায় কৰি ভাল পাওঁ কাৰোবাৰ মোৰ আগতেও লগৰ ল'ৰা ছোৱালীৰ যোনবোৰ থাকে মই মোৰ নিজৰ নাথাকিলেও তেওঁলোকক মই দি দিওঁ সেইটো মই বৰ সাংঘাতিক ধৰণে এটা মেণ্টেল ছেটিছফেকশ্যন পাওঁ আগৰ পৰাই মোৰ লোকধাক স্বভাৱবোৰ নাছিলে যে আমি সৰু হৈ থাকোঁতেও যেতিয়া মনত পৰেতো ল'ৰালি কালবোৰত কথাবোৰতো মনত পৰে একেবাৰে পাহৰি যোৱা নাই কিবা এটা বস্তু আমি পালে সকলোৱে মিলি জুলি সমিল মিলেৰে ভাগ বতৰা কৰি খাওঁ তেনেকৈ ইয়াৰ পৰা মই লুকুৱাব লাগে তেনেকুৱা ধৰণৰ মানে সেই মনোভাৱটো মোৰ আগৰ পৰাই নাছিলে আৰু তেনেকৈ মই মানুহক সহায় কৰি ভাল পাওঁ কেলৈ ভাল পাওঁ সেইটো মই নিজেও নাজানো আচলতে কিন্তু তেনেকৈ কৰোঁতে তেনেকৈ সোমাই গ'লোঁ সমাজৰ লগত আৰু সমাজৰ মানুহখিনিও মোক আদৰি লয় মই সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই ধন্যবাদ দিছোঁ আমাৰ শদিয়াবাসী ৰাইজলৈ ৰয়িংবাসী ৰাইজলৈ তেওঁলোকে মোক যথেষ্ট মৰম কৰে আৰু সকলোৱে ভাল পায় মই ভাল পায় বুলি কৈছোঁ আৰু কিন্তু প্ৰত্যেককে যে প্ৰত্যেকজন মানুহে ভাল পাব তেনেকুৱাও কথা নাই কিন্তু তুলনামূলকভাৱে প্ৰায়খিনি মানুহে মোক মৰম কৰে মানে যথেষ্ট মৰম কৰে আৰু তেওঁলোকৰ মৰম চেনেহৰ আদৰতে মই সোমাই তেতিয়া কামবোৰ কৰিবলৈ আৰু ভাল লাগে মানে সেই তেনেকৈ কাম কৰি গৈ আছোঁ এতিয়া আপোনাৰ সেই অঞ্চলত ৰয়িঙতেই হওক বা শদিয়াতেই হওক আপোনাৰ সেই অঞ্চলত কিবা বৰ্তমান সময়ত আপুনি কিবা বিশেষ নতুন পৰিকল্পনা কিবা আৰম্ভ কৰিছেনে পৰিকল্পনা ঠিক তেনেধৰণৰ পৰিকল্পনা বিশেষভাৱে নাই যদিও কিন্তু আমি শদিয়াত এখন ৰাস পতাৰ কথা আমি ভাবি আছিলোঁ কথা বতৰাও চলিছিলে মাজতে আমি এখন ভাওনা কৰাৰ কথাও আছিলে শদিয়াত কিন্তু কিছুমান কাৰণত হৈ নুঠিলগৈ তাৰপিছত শদিয়াত কিন্তু আমি এখন ৰাস কৰাৰ কথা তেওঁলোকৰ লগত আমি আলোচনা কৰি আছোঁ তাত ৰাস যিহেতু হোৱা নাই আজিলৈকে যোৱা বছৰ এখন ৰাস কৰিছিলে ৰাসখন কিন্তু শদিয়াৰ ৰাইজে কৰা নাছিলে মাজুলীৰ কোনোবা এটা টীমক তেওঁলোকে হায়াৰ কৰি আনি পেলানি দ্বিতীয়নৰ কাৰণে ৰাসখন তেনেকৈ তাত অনুষ্ঠিত কৰিছিলে কিন্তু আমি ভাবিছোঁ সেই ল'ৰা ছোৱালীখিনিক লৈ আমি ভাবিছোঁ এইবাৰ আমি শদিয়াত এখন ৰাস পতাৰ পৰিকল্পনা এটা কৰি আছোঁ তাৰে ল'ৰা ছোৱালীখিনিক লৈ তাতে শিকাই আমি তেনেকৈ কৰিম বুলি এটা পৰিকল্পনা কৰা হৈছে সময়ত হ'ব আৰু এইটো মই এতিয়া লখিমপুৰত আছোঁ ইয়াৰ পৰা গৈ পেলানি এইখিনি কথা বতৰা চলিব তেতিয়া হ'ব এইটো কিন্তু তেনেকৈ এটা পৰিকল্পনা কৰা আছে তাৰপিছত ৰয়িঙত আমি এখন ভাওনা কৰাৰ কথা এতিয়া চলি আছে ভাওনাৰ আখৰাও হৈ আছিলে ৰয়িঙতে এতিয়া এইকেইদিন পূজাৰ কাৰণে বন্ধ হৈ আছে তাৰপিছত আকৌ আমি আৰম্ভ কৰিম সেয়ে এই ভাওনা যিখন আপোনাৰ প্ৰেক্টিছ বা আখৰা চলি আছে বুলি কৈছে সেই ভাওনাখন কেতিয়ালৈ প্ৰদৰ্শিত হ'ব ৰাইজৰ মাজত ভাওনাখনৰ এনে প্ৰদৰ্শনৰ তাৰিখটো আছিলে আমাৰ 18 তাৰিখ আছিলে কিন্তু আপোনালোকে জানে অনাকাংক্ষিত যোনটো আমাৰ পৰিস্থিতি জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল গতিকে সেইখিনিৰ ক্ষেত্ৰত আমি কেইবাদিনো আমি সেই আখৰাটো আমি বন্ধ ৰাখিলোঁ আখৰা কৰা নাছিলোঁ তাৰপিছত এতিয়া পূজাই আহি গ'ল যিহেতু গোটেই মানুহখিনি বাহিৰৰ মানুহ মই লখিমপুৰৰ পৰা গৈ আছোঁ তেনেকৈ গোলাঘাট যোৰহাট শিৱসাগৰ গোটেই অসমৰ মানুহ কাৰ্বি আংলং কোকৰাঝাৰলৈকে সেই মানুহখিনি চব পূজা বন্ধত ঘৰলৈ গৈছে গতিকে তেওঁলোক আহিব যিহেতু অহাৰ পিছত সেই যোনটো তাৰিখ আমি 18 তাৰিখ কৰিছিলোঁ সেইটো হয়তো অলপ
পিছুৱা বা অগা পিছা তেনেকৈ হ'ব পাৰে কিন্তু এনেই 18 তাৰিখে আমাৰ থিৰাং কৰা আছিলে নাটকখন খোলাৰ পিছত আখৰা তেনেকৈ কৰিবলৈ নহ'লেই আৰু এই আমাৰ জুবিনদাৰ এই মানে পৰিস্থিতিটোৰ কাৰণে সেয়াই জুবিনদাৰ প্ৰসংগ ওলাইছে কাৰণে আপোনাক এইখিনিতে আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ জুবিনদাৰ যি অনাকাংক্ষিত মৃত্যু হ'ল সেই মৃত্যুত সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই শোকস্তব্ধ হৈ গ'ল সেইখিনি সময়ত সেই অঞ্চলৰ সেই লোকসকলে জুবিনদাৰ প্ৰতি যি মৰম চেনেহ আমাৰ বাকীসকল ৰাইজে আছিলে বা সেই অঞ্চলৰ সেইসকল ৰাইজেও জুবিনদাক হয়তো সমানেই ভাল পায় বা জুবিনদাৰ প্ৰতি যি মৰম চেনেহ আছিলে সেই সকলৰ সমানেই আছিলে তেওঁলোকে সেইখিনি সময়ত যিটো ক্ষোভ আজি আমাৰ জনসমাজত যিটো আছে সেই ক্ষোভটো তেওঁলোকেও নিশ্চয় চাগে উজাৰিছে একেবাৰে এইটো সঁচা কথা কাৰণ জুবিনদা হৈ গ'ল সকলোৱে জানে জুবিনদা কি জুবিনদাৰ বিষয়ে জুবিনদাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি তেওঁ এনেকুৱা এখন মানে গ্ৰন্থ যাৰ কোনো পৃষ্ঠাত নাম্বাৰ উল্লেখ নাই যে এই গ্ৰন্থখন ইমান পৃষ্ঠাৰে আবৃত বুলি গতিকে জুবিনদাৰ বিষয়ত একাষাৰতে কৈ শেষ কৰিব নোৱাৰি জুবিনদাৰ যি সৃষ্টি আছিলে আৰু এই চন্দ্ৰ সূৰ্য পৃথিৱীত মানুহ প্ৰাণী থকালৈকে জুবিনদা সদায় জীয়াই থাকিব জুবিনদা কেতিয়াও যদিও কায়িকভাৱে নাই আমাৰ মাজত যদিও কায়িকভাৱে নাই কিন্তু জুবিনদা এতিয়া প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত সোমাই আছে সেই জুবিনদাৰ সত্তাটো কেতিয়াও শেষ হৈ নাযায় পৃথিৱীত থকালৈকে ইয়াত প্ৰাণী থকালৈকে জুবিনদা থাকিবই জীয়াই আৰু জুবিনদাৰ মৃত্যুৰ সময়খিনিত আমাৰ তাত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলোঁ মানুহখিনি আমাৰ যোনখিনি মানুহ আছিলে গোটেই মানুহখিনিয়ে খুব দুখ কৰিছিলে আৰু জুবিনদা সকলোৰে প্ৰিয় আৰু আমি যিহেতু গোটেইখিনি অসমীয়া মানুহ আছে অসমীয়া বুলি ক'লে ভুল হ'ব তাত যোনখিনি আমাৰ অৰুণাচলী ট্ৰাইবছ আছিলে তেওঁলোকেও শ্ৰদ্ধাঞ্জলি জনাইছে গোটেইখিনি আমাৰ এখন জেনেৰেল গ্ৰাউণ্ড আছিলে তাত সকলোৱে জুবিনদাৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছে অকল অসমীয়া বুলি নহয় সকলোৱে জনাইছে এতিয়া আমি এটা কথা জানিব পাৰিছোঁ যে আপুনি এজন ব্যক্তিগত খণ্ডৰ চাকৰি কৰা আপুনি এজন ব্যক্তিগত বৰ্তমান সমাজত আমাৰ কি হৈছে ব্যক্তিগত খণ্ডৰ যিসকল মানে কৰ্মচাৰী হয় বা ব্যক্তিগত খণ্ডত কৰ্মৰত মানে আমাৰ সমাজত এটা ভুল বাৰ্তা এটা আমাৰ সমাজত আছে ব্যক্তিগত খণ্ডতহে বা এটা প্ৰাইভেট কোম্পানীতহে কাম কৰে গতিকে আপুনি ব্যক্তিগত খণ্ডত কাম কৰিও এখন সমাজত আপুনি ধুনীয়াকৈ সহায় আগবঢ়াইছে বা আপুনি নিজেও খুব সুন্দৰভাৱে চলি আছে গতিকে আমি আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰোঁ ব্যক্তিগত খণ্ডৰ কাম কৰা মানেই যে তাৰ কোনো অৰ্থ নাই বা ভেলু নাই এনেকুৱা ধৰণৰ যিটো মানসিকতা আছে সেই বস্তুটোক লৈ আপুনি কি ভাবে বা আপুনি কি মতামত দিব বিচাৰে আচলতে এইটো আমাৰ এটা বৰ ভ্ৰান্ত ধাৰণা খুব ভুল ধাৰণা যে ব্যক্তিগত খণ্ড বুলি ক'লে আমি অলপমান বেলেগ এটা নজৰেৰে চাওঁ কিন্তু আচলতে সেইটো শুদ্ধ নহয় ব্যক্তিগত খণ্ডত চাকৰি কৰিও আপুনি সুস্থভাৱে সচলভাৱে জীয়াই থাকিব পাৰে ঠিক এটা কথা ঠিক আপুনি যদি ব্যক্তিগত খণ্ডত যদি কাম কৰিবলৈ যায় আপোনাৰ কিন্তু টেলেণ্ট লাগিব যদি আপোনাৰ টেলেণ্ট আছে মই আপোনাক গেৰাণ্টি দি ক'ব পাৰোঁ এইটো ব্যক্তিগত খণ্ড বা চৰকাৰী খণ্ড বুলি কোনো কথা নাই আটাইতকৈ ডাঙৰ কথা হৈ গ'ল কাম নকৰাটো কাম কি কৰিছোঁ ব্যক্তিগত খণ্ডত কৰিছোঁ বা নিজেই কিবা এটা কৰিছোঁ বা চৰকাৰী চাকৰি এটা কৰিছোঁ তো পালে যদি ভালেই নাপালেতো কোনো মানে তেনেকুৱাতো কথা নাই পাবই বুলি চবেই গতিকে আমি কি কৰিছোঁ সেইটোহে ডাঙৰ কথা ব্যক্তিগত খণ্ড বা নিজে কিবা এটা কৰা সেইটো এটা বেলেগ বস্তু কাম নকৰাতকৈ কৰাটোৰ ওপৰত মানে ইম্পৰ্টেঞ্চটো এইটো কাৰণেই বেছি আপুনি এটা বস্তু চাওক এই ব্যক্তিগত খণ্ড বুলি কওঁতে কথাটো অকণমান ফালৰি কাটি গৈছে এটা সময়ত গৈ আজিৰ পৰা 30 বছৰ 40 বছৰ পিছত আপুনি যোনখন মানে পৃথিৱী কল্পনা কৰিব তাত হয়তো তেতিয়ালৈ চৰকাৰী খণ্ডৰ বুলি খুব সীমিত সংখ্যকহে চাকৰি থাকিব একেবাৰে সীমিত মানে আঙুলিৰ মূৰত গণিব পৰাকৈ তেতিয়ালৈ কিন্তু গোটেই বস্তু প্ৰাইভেটাইজেশ্যন হৈ যাব চব ব্যক্তিগত খণ্ডৰ হাতলৈ যাব গৈ আছে আৰু বাহিৰৰ পৃথিৱীখন আজি যে আমাৰ যোনখিনি মানুহে আমাৰ ভাৰতৰ পৰা গৈ পেলানি আজি আমেৰিকা ইংলেণ্ড ৰাছিয়াত যে চাকৰি কৰি আছে কি ৰাছিয়াৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰিছে নে আমেৰিকান গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰিছে নে নাই ক'ত কৰিছে নহয় চব ব্যক্তিগত খণ্ডত কাম কৰি আছে সকলোৱে ব্যক্তিগত খণ্ডত কাম কৰি আছে গতিকে ব্যক্তিগত খণ্ডত কাম কৰাটো মানে ভেলু নাই এনেকুৱাতো কোনো কাৰণতে হ'বই নোৱাৰে ব্যক্তিগত খণ্ডত কাম কৰিলে বুলিয়ে যে ভেলু নাথাকিব সেইটো কোনো কাৰণতে হ'ব নোৱাৰে বা তেনেকুৱা কথা নাই কোনো আমি নাজানো কাৰণে তেনেকৈ কিছুমান কথা কওঁ এতিয়া ব্যক্তিগত খণ্ডটো মানুহক যিমানখিনি পে'মেণ্ট কৰে
যিমানটো দৰমহা দিয়ে চৰকাৰী খণ্ডৰ কিছুমান চাকৰিয়ালেও সিমানটো দৰমহা নাপায় মই সেইটোৱে ক'লোঁ খালি আপোনাৰ টেলেণ্ট লাগিব সেইটোৱে কথা এইখিনিতে আপুনি আমাৰ উত্তৰ প্ৰজন্মলৈ আপুনি কি বাৰ্তা দিব বিচাৰিব সমাজ সেৱাই হওক বা সাংস্কৃতিক ক্ষেত্ৰই হওক ক্ৰীড়া ক্ষেত্ৰই হওক বা এই ব্যক্তিগত খণ্ডত চাকৰি ক্ষেত্ৰতেই হওক আপুনি আপোনাৰ ফালৰ পৰা আমাৰ উত্তৰ প্ৰজন্মলৈ আপুনি কি বাৰ্তা দিব বিচাৰে ভৱিষ্যত প্ৰজন্মৰ প্ৰতি এটাই আহ্বান বাৰ্তা দিব পৰা মইতো মানুহ নহয় বাৰু মই নিজকে তেনেকুৱা বুলি নাভাবোঁ মই কিবা তেওঁলোকক জ্ঞান দিম বা পৰামৰ্শ দিম খালি এটা বস্তু আমি দেখিবলৈ পাইছোঁ যোনটো উচ্ছৃংখল সামাজিক যোনটো উচ্ছৃংখলতা এই সামাজিক উচ্ছৃংখলতাটোৱে কিন্তু লাহে লাহে এটা মহামাৰীৰ ৰূপ ধাৰণ কৰিছে বিশেষকৈ বৰ্তমান মোবাইলৰ যুগ এতিয়া AI আহিলে মোবাইলত যি আমাৰ ভাল সম্ভাৱনা থকা ল'ৰা ছোৱালীবোৰ একেবাৰে আসক্ত হৈ গৈছে মোবাইলত আৰু মোবাইলত আসক্ত হৈ পেলানি মানুহৰ মোবাইলটো কি বস্তু মোবাইলটো হয় লাগে মোবাইলটো আমি ব্যৱহাৰ কৰিছোঁ কেনেকৈ মোবাইলত কিন্তু একেবাৰে অপ্ৰয়োজন বুলি ক'ব নোৱাৰি এইটো একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি দৰকাৰী বস্তু মোবাইলত যোনখিনি আজি জ্ঞান অৰ্জন কৰিব পাৰে গোটেই পৃথিৱীখন আপুনি মোবাইলৰ পৰা আপুনি ল'ব পাৰে জ্ঞান যি জ্ঞানেই নহওক কিন্তু আমি ব্যৱহাৰ কেনেকৈ কৰিছোঁ মোবাইলটোত আসক্ত হৈ পেলানি আমাৰ যি মগজুৰ চিন্তা শক্তি আমি কিন্তু সেইবোৰ হেৰুৱাই পেলাইছোঁ লাহে অপব্যৱহাৰৰ কাৰণে সেইকাৰণে এটাই আহ্বান যি বৰ্তমান বহুৰঙী সমাজ এই সমাজখনত বহু ল'ৰা ছোৱালী বহু প্ৰতিভা থকা বহু সম্ভাৱনা থকা ল'ৰা ছোৱালী বিপথে পৰিচালিত হৈছে সেইটো সংগৰ দোষতেই হওক বা মোবাইলৰ দোষতেই হওক বা যিকোনো দোষতেই হওক যিকোনো কাৰণতে হওক গতিকে সেইখিনি অলপ ৰোধ কৰিব হ'ল তাৰ বাবে আমাৰ সামাজিকভাৱে সকলোৰে সামাজিক দায়বদ্ধতা আছে আৰু সেইকাৰণে সেই দায়বদ্ধতা কিন্তু মুখেৰে ক'লে নহ'ব আমি কামৰ মাধ্যমেৰে আমাৰ দায়বদ্ধতা দেখুৱাব লাগিব সমাজখনৰ প্ৰতি চবৰ যোনটো আমাৰ দায়িত্ব আছে গতিকে আমাৰ নিজৰ সমাজখন ঠিক কৰিবলৈ হ'লে প্ৰথম নিজৰ ঘৰখন আমি ঠিক কৰি ল'ব লাগিব নিজৰ ঘৰখনৰ ল'ৰা ছোৱালীকেইটাক ৰাতিপুৱা হ'লে ধূপ এডাল জ্বলোৱা গধূলি হ'লে প্ৰাৰ্থনা এটা কৰা ভগৱানৰ ওচৰত যোনটো সেই আধ্যাত্মিক যোনটো চেতনা সেই চেতনাটো কিন্তু আমাৰ উঠি অহা প্ৰজন্মক অলপমান আধ্যাত্মিকভাৱেৰে উদ্বুদ্ধ কৰাটো কিন্তু আমাৰ প্ৰয়োজন এতিয়া কিন্তু দেখা গৈছে দেই সৰু ল'ৰা ছোৱালীবোৰে ইমান সুন্দৰ ভাওনা কৰে গায়ন বায়ন শিকায় আৰু নিজেও ভাওনা পৰিচালনা কৰে দুহাৰ মানে আমাৰ ইয়াতে অলপ দিন আগত আজি 4 দিনমান আগত আমাৰ ভাওনা হৈ গৈছে শিশু ভাওনা গোটেইখিনি শিশুৱে ভাও কৰিছে দুহাৰ শিশুৱে চলাইছে বায়ন শিশু গতিকে এই বস্তুবোৰে কিন্তু মানসিকভাৱে অলপ সুস্থ আৰু এখন সুস্থ সবল সমাজ গঠন কৰাত কিন্তু এনেধৰণৰ আধ্যাত্মিক চেতনাই বহুতখিনি সহায় কৰে সেইকাৰণে মই এটাই অনুৰোধ সকলোৱে যাতে বিপথে যাব নালাগে যিহেতু মানৱ জীৱনটো ইমান এটা সুন্দৰ জীৱন এই জীৱনটো আকৌ এবাৰ পাব নে নাপায় তাৰ কোনো স্থিৰতা নাই আমি কওঁ পূৰ্বজন্মৰ কথা এইটো এটা মানুহে এইটো আমি মানুহৰ এটা ধাৰণা পূৰ্বজন্মলৈ পুনৰ জন্ম হয় বুলি কিন্তু হওক বা নহওক ডাজ নট মেটাৰ সেইটো এটা বেলেগ বিষয় কিন্তু আমি যে মানৱ জন্ম বুলি যে পাইছোঁ এটা জন্ম এইটো আৰু জীৱনত দ্বিতীয়বাৰ পোৱা নাযায় আৰু মানুহক ভগৱানে জীৱশ্ৰেষ্ঠ হিচাপে মানুহক সৃষ্টি কৰিছে কিয় মানুহক এটা মগজ দিয়া আছে মগজটোৱে চিন্তা কৰিব পাৰে যে আমি ভাল বেয়া কি কৰিব লাগে কি কৰিব নালাগে এই বস্তুবোৰ চিন্তা কৰিব পাৰে আৰু মানুহক পৰোপকাৰী জীৱ বুলি কোৱা হয় সেইকাৰণে আমি সদায় আমাৰ বিবেকটো ব্যৱহাৰ কৰিব লাগে যিকোনো কাৰণতে গতিকে আমি যোনবোৰ সামাজিক উচ্ছৃংখলতা হৈ আছে এইবোৰ সংগৰ দোষত হৈ আছে বা কিবা দোষত হৈ আছে বিভিন্ন কাৰণ থাকিব পাৰে সেইখিনি ক্ষেত্ৰত কিন্তু আমি আৱেগিক নহয় আমি নিজৰ বিবেকটো ব্যৱহাৰ কৰিব লাগে তেতিয়া কিন্তু বহুখিনি ক্ষেত্ৰত আমি সেই পৰিৱেশটোৰ পৰা মানে অলপমান আঁতৰি আহি নিজক এটা মানে শুদ্ধ ৰাস্তা এটাত ভাল ৰাস্তা এটাত নিয়াত সহায়ক হ'ব বুলি মই ভাবোঁ তাত কিন্তু মাক দেউতাকৰ ভূমিকাও খুব প্ৰয়োজন আছে মাক দেউতাকেও সেইখিনি ক্ষেত্ৰত চাব লাগিব আমাৰ ল'ৰা ছোৱালীক ভাল পৰিৱেশ ঘৰখনত দিব লাগিব নিশ্চয় তেতিয়া ভাল হ'ব সমাজখন নিজেই ভাল হৈ যাব যদি আমি নিজৰ ঘৰখন নিজে ঠিক কৰোঁ সমাজখন অট'মেটিক ঠিক হৈ যাব আৰু পৰোপকাৰী জীৱ বুলি এইটো কাৰণে কৈছে যে মানুহক যিমানখিনি পাৰে উপকাৰ কৰিব লাগে আৰু কাকো অপকাৰ কৰিব নালাগে সেইকাৰণে মানুহে যদি আমাৰ ঘৰৰ কাষৰ মানুহ এজনে যদি কিবা এটা বিপদত পৰিছে বা কিবা এটা যদি সমস্যা হৈছে তেতিয়াহ'লে আমি ওচৰ চুবুৰীয়া হিচাপে আমি কাষৰীয়া হিচাপে আমাৰ এইটো এটা নৈতিক দায়িত্ব যে তেওঁলোকক অলপ আমি যিখিনি পাৰোঁ কোৱা নাই যে ধেৰ টকা পইচা দি কোনেও কাকো সহায় কৰিব নোৱাৰে কিন্তু তথাপিতো আমি যদি তেনেকুৱা মনোভাৱেৰে যদি চবেই যদি আগবাঢ়োঁ সমাজখন অট'মেটিকেলি চেঞ্জ হ'ব আৰু এখন খুব ভাল সুস্থ সবল সমাজ গঢ় লৈ উঠিব মই ব্যক্তিগত মতামত সেইটো মতেই মই সেইটো তেনেকৈয়ে ভাবিছোঁ হয় ধন্যবাদ জনাইছোঁ আমি শ্ৰদ্ধাৰ মৃদুল দত্ত দেৱলৈ
যদিও তেওঁ ব্যক্তিগত খণ্ডত চাকৰি কৰে কৰ্মৰত, তথাপিও তেওঁ সমাজলৈ অৱদান আগবঢ়াই আহিছে আৰু ভৱিষ্যতলৈ আগবঢ়াই যাব। উত্তৰ প্ৰজন্মৰ প্ৰতিও তেওঁ আহ্বান জনাইছে কমকৈ মোবাইল ব্যৱহাৰ কৰা বা অন্যান্য বিভিন্ন ধৰণৰ উচ্ছৃংখল যি সমাজ ব্যৱস্থা আছে সেই সমাজ ব্যৱস্থাত আধ্যাত্মিকতা পৰিৱেশটোৱে যথেষ্টখিনি কাম আচলতে কৰে। সঁচাকৈ আমি আশা কৰিম আমাৰ এই মাধ্যমেৰেই উত্তৰ প্ৰজন্ম উচ্ছৃংখলতাৰ পৰা শৃংখলাবদ্ধলৈ আহক, আধ্যাত্মিক পৰিৱেশক মূল শক্তি হিচাপে লৈ এই আন্দোলন গঢ়ি তোলক। ধন্যবাদ।